হে গাইজ গুড ইভিনিং। কি খবৰ, ভালনে? মোৰতো বাৰু ভালেই, সদায় চিনাকে। এতিয়া হ'ল পাঁচবেলা টাইমত ভাবিলোঁ ছটৰ ওপৰলৈকে যাওঁ, কিবা পুল কেইটামানো আছে ঠিক কৰিবলৈ। তো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, লগতে আপোনালোককো লৈ যাওঁ কি কৰোঁ কি নাই। তেতিয়া দেখাম দেই পুলিখিনি। এইখিনি হ'ল পুলি, সেইদিনা আনিছিলোঁ ৰঙাজানৰ পৰা, জেঠাই ঘৰৰ পৰা। ইয়াত আছে জলকীয়া পুলি, বেঙেনা পুলি, তাৰপৰা আৰু কিবা কিবি আছে আৰু। ব'লক ভিডিঅ'টো আগবাঢ়োঁ আৰু দেখাম কেনেকৈ ৰুওঁ, কি কৰোঁ, ছটতনো কিহত ৰুলোঁ। তেতিয়াহ'লে ব'লকচোন, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া যাওঁ ব'লক। এয়া ৰ'ব দে, বেক কেমেৰা কৰি দেখা। এয়া মাটি দেই, বস্তাত ভৰাই ল'লোঁ। লগতে এইবোৰ মোৰ টাব চাব দেই, টাব মানে যি পাওঁ তাকে লৈ যাওঁ। বাল্টিনো নেৰোঁ মই। এয়া মায়ে মাটিখিনি মানে মিক্স কৰি আছে, মই তেতিয়ালৈকে বাকীবোৰ কৰি লওঁ। এয়া হৈ গ'ল মোৰ অকণমানি লাওৰ খেতি, টিঙৰ ওপৰতে মানে বেৰেণ্ডাতে দিয়া আছে। চাওকচোন, সেয়া মোৰ সৰু সৰু লাও লাগি আছে। লাওবোৰ দেখাম বাৰু পাছত আপোনালোকক, কেনেকুৱা জনাব, আপোনালোকৰো আছে নেকি ন? তো এতিয়া ব'লক ৰাইজ, কামত লাগি যাওঁ। এয়া হ'ল বাস্কেটত মা গোবৰ মাটি আৰু মাটি মানে গোবৰ এনেকৈ মিক্স কৰি থোৱা আছিলে, সেয়া মাটি মিক্স কৰি আছে আৰু বাকেটবিলাকত মোক ভৰাই দি আছে পুলিখিনি ৰুই দিবলৈ। তো মা অকণ হেল্প কৰি দিয়ে বাৰু, মানে মাৰ লগতে কৰোঁ এইবোৰ ন, আৰুনো কাৰ লগত ল'ম কৰিম বাৰু। মাৰো চখ সেইবিলাকত আৰু মোৰো চখ। তো মানে ইভিনিং টাইমত ভাল লাগে দিয়কচোন। আপোনালোকৰ বাৰু ভাল লাগে নে জনাব। এতিয়া অলপ কেঁচুসাৰ মিক্স কৰি লওঁ দেই। মই অনলাইনত আনিছিলোঁ, মানে পুলিত দিলে ভাল বুলি কয় কেঁচুসাৰ। তো অলপ আছে, চব দিওঁতে শেষেই, তো অকণ দি দিছোঁ আৰু ইয়াতে মিক্স কৰি পেলাই। তো আপোনালোকে ইউজ কৰে নাই বাৰু? আৰু গোবৰ মাটি দিলে এইবোৰ ইউজ নকৰিলেও হয় বোলে, পাছত দিলেও হয়। মই অকণমান দি দিছোঁ আৰু আছে দেখি, দিলে ভাল, নিদিলেও একো নাই। আৰু যিহেতু একো মেডিচিন নিদিয়াকৈ ৰুইছোৱেই মই, তো এনেকৈ কৰি কোনে কোনে ভাল পায় জনাবচোন। মোৰ যে এনেকৈ ইভিনিং টাইমত এইবোৰ কৰি মই বহুত ভাল পাওঁ আগৰ পৰাই মানে। আৰু কলেজৰ পৰা আহোঁ বা এনেই ক্লাছৰ পৰাও আহোঁ, আহি পেলাই মই এনেই বহি থকাতছে আহি লৈ ছটৰ ওপৰতে পুলি চুলিত লাগি থাকোঁ। পিছে বহুত দিনৰ পৰাই কৰা নাই, পৰীক্ষা চলিলে পৰীক্ষা বুলি আৰু ঘৰৰ কাম লগাই আছিলে। তো ছটখন দেখিছে গোটেই খেলি মেলি, পুলি বহুত বেয়া হ'ল। ছিজন ফুল আনিছিলোঁ, মৰিলে, টাববোৰৰ অৱস্থা অলপ বেয়া হৈছে। তো নতুনকৈ আকৌ গাৰ্ডেন বনাম, চাব বাৰু পাছলৈ ব্লগ পাই থাকিব, ধুনীয়া ধুনীয়া ধামাকা। তো মই গাৰ্ডেন বনোৱা ভিডিঅ' দিমেই বাৰু। এতিয়া এয়া জলকীয়া পুলি আনিছিলোঁ আৰু বেঙেনা পুলি আৰু তিয়ঁহ গুটি আনিছিলোঁ দেই। তাৰপৰা এয়া জলকীয়া পুলি দিলে জেঠাই 5টা আৰু বেঙেনা পুলি দিলে 4টা। ইমান কামো নাই বাৰু, এনেই অকণমানকৈ লগাম আৰু কেতিয়াবা নহ'লে কামতো দিয়ে মানে ঘৰত নাথাকিলে। আৰু এই বাকেটবোৰ যে দেখিছে, এইবোৰ নহয় আপোনালোকে দোকানতে কিনিব পাৰিব দেই, যদি কোনোবাই কিনিম বুলি ভাবিছে আৰু, মানে কাৰোবাৰ যদি লগাবলৈ এনেকৈ মন, আপুনি ফল মূল দোকানতে পাই যাব। তো আৰু ৰাইজসকল ভাবিছে চাগে ন, চুলিখিনি তাই মেলি লৈ বুলিব কৰি আছে। মানে ধূলিৰ কাম কৰিছোঁ আৰু চুলি মেলি কৰিছোঁ। তো চুলি মেলি কৰাৰ কাৰণ এটাই, মই গা ধুই উঠি আহিছিলোঁ, চুলিখিনি তিতা দেখাত বাৰু শুকান যে লাগিছে, নহয় মই চিৰাম লগাই থৈছিলোঁ, সেইটো কাৰণে অকণমান শুকান যে লাগিছে। কিন্তু তিতা চুলিখিনি। আৰু মানে ডক্তৰৰ ওচৰত মই বেছিদিন হোৱা নাই দেখা আহিছোঁ, ইমানেই চুলি সৰিছে মোৰ। চুলি সৰা মানে কি উপায়, কৰবাচোন উপায় আছে যদি দিবচোন ৰাইজ, কমেণ্ট কৰিব কোনো কাৰোবাৰ কিবা জানে যদি। তো ডক্তৰে একেবাৰে মনা কৰিছে যে চুলিখিনি ধুই পেলাই বান্ধি নথ'বলৈ, বা কাটাই মাৰি থ'ব কৈছে যদি একেবাৰে অসুবিধা হয়, নহ'লে মাৰিব মনা কৰিছে। তো সেইটো কাৰণে মেলি থৈছোঁ। কিন্তু মাৰ ওচৰত ফ্ৰী পাউডাৰ দি আছে, তো ফ্ৰী পাউডাৰখিনি লৈ লৈছোঁ আৰু, ফ্ৰীতে দিছে যিহেতু ন, কি কয়। তো সেয়ে চুলি ধোৱা নোধোৱা একেটাই হ'ল। তো এতিয়া ব'লক পুলিখিনি জেগাত গোটেইকেইটা লগাই লওঁ, লগাই পেলাই একদম জেগাত দেখাই আছোঁ। এতিয়া পুলিকেইটা চব মানে টিঙৰ তলত আনি ভৰাই ল'লোঁ, চালিখনৰ তলত। বাহিৰত আছিলে, ৰ'দ পৰিব মানে বাহিৰত যদি দি দিওঁ। আৰু আজি এদিন পিছবেলা ৰুইছোঁহে ন, কালি যদি ডাইৰেক্ট কাৰা ৰ'দ পৰি যায়, তাতে এইকেইদিন পূৰা ৰ'দ দি আছে, ৰ'দ পৰি যাব হ'লে পুলিকেইটা মৰি যাব। তো 2 বা 3 দিনৰ পিছতহে ৰ'দত দিম আৰু। এতিয়া এনেকৈয়ে ৰাখি থৈছোঁ যাতে অকণমান এডজাষ্ট হৈ লয় পুলিকেইটা। তাৰপিছত আৰু ছাইডত দেখিছেই চাগে টাবকেইটা নতুন অকণমান, সেইকেইটাও পুলিখিনি মই ৰোৱা বেছিদিন হোৱা নাই দেই, মানে হৈছে আৰু 2 দিন বা 3 দিন ধৰক আৰু। তাৰপৰা তাতে থৈ দিছোঁ, কাৰণ ৰ'দ পৰিব হ'লে আকৌ সেইখিনিও মৰি থাকিব ইমান। তো ৰাইজ
পুলিকেইটাতো ৰোৱা হৈ গ'ল। এতিয়া দিলে পানী। আমাৰ ইয়াত ফিল্টাৰ চিনটেক্স ইয়াতে এয়া বেঙেনা পুলি। ইয়াত পানী দি থৈ দিছোঁ, মানে ভিতৰত দিছোঁ কাৰণ টিঙৰ তলত থাকিলে ছাঁ পাব মানে। আজি ৰুইছোঁ ন, লগালগ যদি ৰ'দ পৰি যায় পুলিকেইটা মৰি যাব, নহ'লে লেৰেলি যাব। আৰু এই ফুলৰ পুলি দেই, এইকেইদিনত ৰুইছোঁহে ভালকৈ। ইমান এই দুটা উঠিছে বাৰু, এই দুটা উঠিব লাহে লাহে। এইটো উঠিলে, এইটো নাই উঠা। আৰু ইফালেও আছে যেনিবা, য'তে ত'তে আছে আৰু ফুল। ঠান ঠিক হোৱা নাই, আমাৰ চটখন খেলি মেলি, মানে বস্তুবোৰ থোৱা খেলি মেলি য'তে ত'তে। এয়া চাওক ফুলখিনিত মানে পানী দি লওঁ দেই। এইটো এল'ভেৰা পুলি, এয়া সৰু এল'ভেৰা, মানে বেলেগ জাতৰ এল'ভেৰা। এতিয়া চাওক অকণমানি টেমাও এৰি দিয়া নাই মই। আৰু এইফালে আমাৰ আমৰ ফুল লাগিছে, মানে চাওকচোন কলি পেলালেই। আৰু এইফালে মধুৰি গছজোপা যে 12 মাহেই লাগি থাকে। এয়া ফুল, এয়া মই বাহঁতৰ পৰা আনিছিলোঁ। এয়া চাওকচোন জগটোও নেৰোঁ, মানে ভাঙি গ'লে। চবতে দি থৈছোঁ, খালি নহয় কণ্ডিশ্যনটো একদম বেয়া হৈ আছে চটখনৰ। ভাবিছে চাগে ইমান লেতেৰাকৈ চটখন লেতেৰা কৰোঁ বুলিতো কৰা নাই দেই, অভিয়াছলি নাই কৰা বাৰু। মানে ফাগুনৰ মাহ, গোটেই বতাহ, তাৰ উপৰি ওচৰত আপোনাৰ চেগুনৰ বাৰী আছে, তো তাৰপৰা অভিয়াছলি পাত পৰিব, ওচৰতে গছ গছনি আছে। আৰু চটখনত টাইম দিবলৈ সময়ো পোৱা নাই, পৰীক্ষা চলি আছিলে, তাৰ কাৰণে এইবিলাকত অলপো লাগিব পৰা নাছিলে। এইবাৰ চাওকচোন গোলাপ ফুল এবাৰ দেই, ইমান মৰম লগাকৈ লাগি আছে চাওকচোন, টিঙলৈকেও মৰি দিয়া নাই মানে। আৰু এইবোৰ ওচৰত এই বাৰী আছে, গোটেই তাৰপৰা পাত পৰি পৰি অৱস্থা বেয়া। তো গাৰ্ডেনখন আকৌ নতুনকৈ অকণ বনাম। মাজতে অলপ মানে ঘৰৰ কামৰ কাৰণে য'তে ত'তে বস্তুবোৰ খেলি মেলি হ'ল, বেয়াও হ'ল। এনেকৈ চাইডে চাইডে দি দিলে হ'ল। খালি এইটো ট্ৰেত খালি তিয়ঁহ গুটি দিছিলা বুলি মনত ৰাখিবা। আটাইকেইটাতে দিলোঁ। মই এইকেইটাত পানী দিলোঁৱে। তেনেকৈ নিদিবি, তেনেকৈ দিলে মানে গুটিটো উফৰি যাব। তো ৰাইজসকল চাওকচোন, এজোপা নেমু গছ কিমান ধুনীয়াকৈ কোহপাতবোৰ ওলাইছে এতিয়া। মই এইবোৰ পুৰণা টিঙতে আগতে টিং আনিয়ে থৈ দিছিলোঁ। এইজোপা চাওক বেঙেনা গছ, গামলাটোত দি থৈছোঁ বাৰু, ভঙা গামলা এটা আছিলে তাতে দি দিলোঁ মই। এনেকৈ ইমান ধুনীয়াকৈ কলি পেলাইছে চাওকচোন বেঙেনাবোৰ, নতুন অকণি অকণিকৈ। কি চাইজ বস্তু এটা দেখাম দেই। পিছফালৰ কাপোৰখন ইগনৰ কৰিব, ঘৰ মোচা কাপোৰ চাওক ইমান তলতে লাগিছে লাও। আৰু আছে কলিৰ ওপৰত দেখাম দেই। আমাৰ ইয়াত গছত বেৰেণ্ডাত বগাই আছে। এতিয়া গোটেইখন চাওক লাও গছ বগাই আছে। তো ৰাইজ চাওকচোন লাওটো, মানে সঁচাকৈ লাওটোত আপুনি দেখিলে হাঁহি উঠিব। চাওক পিছে মৰমো লাগিছে অকণমানি। আৰু এইফালে চাওক আমাৰ লাও লাগি আছে অকণি অকণি, চাওকচোন য'তে ত'তে অকণি অকণি, মানে কলিও পেলাইছে, অলপ অলপ ডাঙৰো হৈছে। এনেকৈ লগাবচোন ঘৰতে, ভাল লাগে। গছ চছবোৰ লগালে কেতিয়াবা খাবলৈও হয় ধৰক, মানে ভাল লাগে ন, বিনা সাৰত। আমি বজাৰৰ পৰা বাৰু একদম মেডিচিনৰ খায়ে থাকোঁ, বিনা মেডিচিনৰতো খাব লাগে ন, অলপ নিৰোগী। তো এয়া লাও পাৰি আছে দেই মা। লাও মানে আজি এফালে বা এজনীৰ ওচৰলৈ যাব লাগে, তো বাক লাও এটা দিওঁ বুলি, ঘৰৰে লাও যেতিয়া ইমান লাগি আছে আৰু, হয়নে ৰাইজ? পিছে কাৰোবাক যদি লাগে জনাব, ফ্ৰীতে দিম বাৰু। কাৰোবাক কোনোবাৰ যদি দৰকাৰ হয় লৈ যাবহি আমাৰ ঘৰত লাও। এনেকৈ ৰুব, অলপ লগাব, মনটোও ভাল লাগে আৰু গোটেইখন সেউজীয়া পৰিৱেশ হৈ থাকে, চায়ে ভাল লাগে। পিছে হেন্দালি হ'লে বেছি ভাল। আমাৰ হেন্দালি নাই, মানে মাটি নাই, মানে আগৰ চোতাল ডাঙৰকৈ, সেইকাৰণে মাটি কমৰ বাবেই আমাৰ চট ঢালাই আছে। টাউনত এনেকুৱাই, মানে মাটি আপুনি ইমান নাপায় ন, কম থাকে আৰু, তো চট ঢালিয়ে চবে বনোৱা হয়। তো চটৰ ওপৰতে লগাই থৈছোঁ। এয়া আমাৰ লাওটো পাৰি টুকটুককৈ গৈ আছে আৰু চিৰিৰ পৰা। এইফালে আচাৰ ওলাই হৈ গ'ল। এতিয়া যাওঁ এফালে মানে বা এজনীক লগ কৰিব যাওঁ, মাতিছে। তো ওলাই মেলি হৈ গ'ল, পটককৈ জলদি ওলালোঁ
কাম বন মানে ফুল চুল তাত ৰুই মেলি আহিলোঁ। এতিয়া যাওঁ পটককৈ ওলাই পেলাই বজাৰৰ পৰা আহোঁগৈ। তো বলক লগ পাই আছোঁ। এতিয়া যাওঁ, ওলালোঁ। গেটখন গেটখন মাৰিবলৈ বৰ কষ্ট। এইটো লাও ঘৰৰ আমাৰ। তো ৰাইজ এতিয়া গৈ আছোঁ বেটেৰী ৰিক্সাত। তো বলক গৈ থাকোঁ। এতিয়া চাব দেই, ইমান অকণমানি এইটো কিউট পোৱালি, মানে কি ক'ম, মানে ইমান মৰম লগা। তাক মানে সিও মোলৈ চাই আছে, ময়ো তালৈ চাই আছোঁ। একো নোলোৱাকৈনো কেনেকৈ থাকোঁ ন, চাওকচোন বাৰু, ইমান মৰম লগা। ৰাইজ এতিয়া বজাৰৰ পৰা আহি পাই গ'লোহি। আহি পাই অলপ ফ্ৰেছ চেছ হ'লোঁ আৰু। মুখ চুখ ধোৱা নাই বাৰু, মানে এনেই আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। কৰি মেলি এতিয়া আহি বহিছোঁ। তো বজাৰৰ পৰা কি আনিলোঁ দেখাওঁ বলক। তাত গৈতো ভিডিঅ' চিডিঅ' কৰা নহ'লে আৰু মানুহৰ মাজত। তো আনিলোঁ এযোৰ কাপোৰযোৰ দেখাম দেই এতিয়া, কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। এইটো হ'ল মানে এনেই আৰু নৰ্মেলি ক'ৰবাত বজাৰ চজাৰ যাবলৈ কাৰণে বা এনেই অকণমান ওলাই মেলি যাবলৈ এযোৰ কমফৰ্টেবল। এতিয়া গৰম দিন ন, ছামাৰ আহিছে আৰু। তো কটন। তো এইটো হ'ল কুৰ্তি, তাৰ লগত আছে পেণ্ট। এইটো হ'ল পেণ্ট। এইটো 2 পিচৰ হয়, এইটো পেণ্ট হয় আৰু এইটো কুৰ্তি। ইয়াৰ লগত দুপাট্টা নাই অহা বাৰু, মানে এনেই কমফৰ্টেবল আৰু। দুপাট্টা নহ'লেও হ'ব, এক্সট্ৰা মিলাই লৈ ল'ম বাৰু। মানে কালাৰটো ভাল লাগিলে, লাইট কালাৰ। মই এনেকুৱা লাইট কালাৰবোৰ মানে ভাল পাওঁ হা, এনেই ৰাফ ইউজ কৰিবলৈ বা বজাৰ চজাৰ যাবলৈ। এতিয়া গৰম দিনত ন, কমফৰ্টটো অকণ ভাল লাগে আৰু। মানে বাকীবোৰ কাপোৰ কি হয়, মানে অকণমান ইমান গৰমত ভাল নহয়, গাটো অশান্তি লাগি থাকে। তো কটনটো হ'লে কমফৰ্ট লাগে আৰু। সেইটো কাৰণে গ'লোঁ, গৈ পেলাই বা ওচৰলৈ গৈছিলোঁ, বা লগত লৈ পেলাই তাৰপৰা কাপোৰ এযোৰ ল'লোঁগৈ। বেছি হেৰি নহয় আৰু, এনেই ল'ব মন গ'ল লৈ ল'লোঁ। তো এতিয়া অলপ দেৰি বহোঁ আৰু ৰেষ্ট চেষ্ট লওঁ। তাৰপিছত বলক পাছলৈ কি কৰোঁ দেখাই আছোঁ। বলক এতিয়া বনাওঁ সৰু মাছৰ আঞ্জা। তো এতিয়া তেলত মানে কেৰাহীত তেল দি ল'লোঁ। এনেকৈ চেক কৰিছোঁ দেই কিমান দিলোঁ, মই আন্দাজ নাপাওঁ মানে। তো এতিয়া পিঁয়াজ, আদা নহৰু আৰু সৰু মাছ গোটেইখিনি এতিয়া বনাওঁ বলক। তো নিমখ অকণ এনেকৈ দি লৈছোঁ পিঁয়াজৰ ওপৰত, মানে তেতিয়া ধুনীয়াকৈ সিজি যায় বস্তুটো। নহ'লে অকণমান জ্বলা জ্বলা টাইপৰ পিঁয়াজটো হৈ যায়, সেইকাৰণে। তো এনেকৈ কোনে কোনে কৰে ক'বচোন দেই, কমেণ্ট কৰিব। এইটো মোৰ ৰেচিপি, পিছে কাৰ কাৰ কোনে কেনেকৈ খাই জনাব। এতিয়া মছলাখিনি দি লওঁ গোটেইখিনি বলক। জিৰা গুড়ি, হালধি গুড়ি, যোনে যাৰ ঘৰত যি মছলা খায় আৰু দিলেই হ'ল হয়। হালধি গুড়ি গোটেইখিনি দি মিক্স কৰি ভাজি ল'ব। ময়ো তেনেকৈ ভাজিয়ে লওঁ আৰু। ভাজি পেলাই অকণমান খালি পানী দি দিওঁ। এনেকৈ ভাজি ল'লেই হ'ল গাইছ। আৰু এটা কথা, বেকগ্ৰাউণ্ডটো যে ইগন'ৰ কৰিব, গেছ টেবুল বা হেৰি, আমাৰ মানে ঘৰটো বনাই আছে, পাকঘৰটো বিশেষকৈ। তো কিটচেনটো অলপমান খেলি মেলি হৈ আছে। আৰু এয়া যিকণ নহৰুত মানে লাহি লাগি আছিলে, সেয়া দি ল'লোঁ। পানী অকণ দি ল'লে এনেকৈ মানে, কাৰণ মাছটো পিছত লৰাব নোৱাৰে সৰু মাছত, ভাঙি যায় সৰু মাছ। সেইটো কাৰণে মই অকণমান পানী দি পেলাই মানে মছলাখিনি ভাজিও ল'লোঁ, আৰু অকণমান কমিলে মানে তাত মই মাছ দি দিম। তো এতিয়া মাছখিনি দি দিলোঁ। আৰু এতিয়া চাওক, ধনিয়া দি দিছোঁ। মানে প্ৰথমতে ভাবিছে ধনিয়া দি দিছোঁ, কাৰণ মানে এতিয়া ধনিয়া লাষ্ট ছিজন, যদি লাষ্টলৈ দিব থওঁ মই তৰকাৰী হোৱাৰ পিছত, তো নিসিজে। সেইটো কাৰণে প্ৰথমতে দি দিছোঁ এনেকৈ। তো এতিয়া মোৰ মাছৰ আঞ্জা ৰেডি, মানে আৰু 2 মিনিটৰ পিছত হৈ গ'ল। তো চাওক কেনেকুৱা লাগিলে ক'ব দেই। আৰু যদি কোনোবাই নাই বনোৱা, এনেকৈ বনাই চাব। আৰু যদি বনাইছে, তো কেনেকুৱা লাগে খাই জনাব দেই কমেণ্ট কৰি, নাপাহৰিব ৰাইজসকল। আৰু এতিয়াতো মোৰ ভাত তৰকাৰী হৈ গ'ল ৰেডি। তো এতিয়া ময়ো খাব যাওঁ। তো টাটা বাই বাই, লাষ্টলৈকে চোৱাৰ বাবে থেংক ইউ।